যদিহে মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে কাষতে থকা বেল আইকনটো দবাই দিয়ক হাই গাইজ আজি আমি পদ্মনাথ বিদ্যালয়লৈ গৈ আছোঁ এক সুন্দৰ মনোমোহা পৰিৱেশৰ মাজত আবদ্ধ হৈ পৰিছোঁ তো বন্ধুসকল ৰাস্তাবিলাক খুব বেয়া আমি এতিয়া পদ্মনাথ বিদ্যালয়লৈ গৈ আছোঁ গাইজ এতিয়া দেখিবলৈ পাইছে খুব ধুনীয়া পৰিৱেশ চাৰিওফালৰ সেউজীয়া সৌন্দৰ্য দেখিবলৈ পাইছে আপোনালোকে এয়া বন্ধু মোৰ মৃণাল ৰাজবংশী এয়া আমি গৈ আছোঁ একেলগে এয়া ৰাস্তাৰ চাৰত হয়তো খুব বেয়া চাৰ নতুনকৈ বনাই আছে এইটো ৰাস্তাটো গাড়ী নিবলৈ খুব অসুবিধা হৈছে এয়া বনাই আছে কৰ্মচাৰীবিলাক লাগি আছে ইয়াতে খুব বেয়া ৰাস্তা একেবাৰে যাবলৈ উপায় নাই এয়া দেখিছে ৰোলাৰখন দেখিছে আপোনালোকে একদম সমান লেভেলত পৰি আছে এয়া খুব বেয়া ৰাস্তা একদম বনাই আছে ৰাস্তাটো হ'ব আৰু ভাল যিহেতু মন্দিৰত যোৱা ৰাস্তা ন সেইকাৰণে ভাল কৰি আছে ৰাস্তাটো অলপ এয়া আমাৰ ফ্ৰেণ্ড দেখিছে ইয়াৰ কিয় ভিডিঅ' বনাই আছে দেখিছে আপোনালোকে এয়া জিঅ' স্কুটি লৈছে অলপ ধনী মানুহ ল'ৰা যে আমি পাম এতিয়া মন্দিৰটো পাম দেখিবলৈ পোৱা গৈছে এয়া দেখিবলৈ পাইছে আপোনালোকে এতিয়া পামেই আৰু এয়া আমি পদ্মনাথ দেৱালয় এতিয়া পাম এতিয়া গেটটো পাম এতিয়া এয়া লিখিছে স্বৰ্গীয় যোগেন কলিতা সৰণি তৰণ এইটো দেখি আমি গেটটো পালোঁ এতিয়া ইয়াত আমি প্ৰৱেশ কৰিলোঁ আৰু এতিয়া দেখিবলৈ পাইছে ৰাস্তাবোৰ খুব বেয়া দেখিবলৈ পাইছে আপোনালোকে আমি ইয়াত গাড়ী ষ্টাণ্ড কৰিম কৰিলোঁ গাইজ হাই গাইজ আমি এতিয়া ভিডিঅ' অকণমান এয়া মৃণাল কলিতা এয়া কি ভিডিঅ' বনাই আছে হাই এয়া মোৰ লগত আছে দুখন কাকতি আছে এয়া দুখন কাকতি দেখিবলৈ পাইছে এতিয়া আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ এয়া আপোনালোকে দেখিছে খুব ধুনীয়া প্লেচ এইবিলাক ধৰি লওক আমি ইয়াতে বাইক ষ্টাণ্ড কৰিছোঁ এয়া দেখিবলৈ পাইছে আপোনালোকে হাই গাইজ এয়া ভিতৰৰ সৌন্দৰ্য আপোনালোকে দেখিবলৈ পাইছে এইটো পুখুৰী দেখিবলৈ পাইছে আপোনালোকে এয়া দেখিবলৈ পাইছে গাইজ এয়া নিপান অলপ ই ছালত আছে এয়া অলপ লাজ লাগিছে তাৰ অলপ লাজ লাগিছে এয়া আঁতৰি গ'ল এয়া এইবিলাক দেখিছে আপোনালোকক কিছুমান আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম এয়া দেখিবলৈ আছে কাছ এইটো দেখাই আছে আপোনালোক এয়া আপোনাৰ কাছ দেখিছে আপোনালোকে এইটো দেখিছে জানো আপুনি এটা অলপ জুম কৰি দেখাই দিছোঁ আমি এই কাছ এইটো খুব ধুনীয়া পৰিৱেশ ক'বলৈ গ'লে খুব ধুনীয়া পৰিৱেশ এয়া আপোনাৰ মন্দিৰৰ সৌন্দৰ্যটো দেখুৱাইছোঁ তাত বিভিন্ন এয়া দেখিবলৈ পাইছে ধুনীয়া মন্দিৰ এয়া দেখিছে আপোনালোকে এয়া কাছ দেখিছে আপোনালোকে খুব ডাঙৰ হয় খুব সুন্দৰ পৰিৱেশ একেবাৰে আপোনালোকে আহিব ইয়াত দেখিব পাৰিব খুব ধুনীয়া ধুনীয়া পৰিৱেশ এয়া আপোনাক সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া মন্দিৰৰ সৌন্দৰ্য
এতিয়া দেখিবলৈ পাইছে আপোনালোকে আহিব ইয়াত ধুনীয়া ধুনীয়া সৌন্দৰ্য দেখিব পাব মানুহো দেখিব পাৰে ধুনীয়া ধুনীয়া এয়া চাওক এয়া আমি মাছক কিছু মুড়ি দি ওচৰলৈ ইহঁতক মাতিবলৈ চেষ্টা কৰিম এয়া আমি ছটিয়াই দিছোঁ এয়া মাছবিলাক আহি খাইছে দেখিবলৈ পাইছে আপোনালোকে এয়া আপোনালোকে কেনেকৈ আহিছে খাইছে এয়া দেখিবলৈ পাইছে আপোনালোকে এয়া মাছৰ আপোনাৰ দেখিছে কি ধুনীয়াকৈ মাছবিলাকে আহি মুড়িবিলাক খাবলৈ লৈছে আপোনালোকে দেখিছে ৱাও কি দেখিবলৈ ধুনীয়া এতিয়া খাই লৈ গ'ল আৰু তেওঁলোকে এয়া দেখিবলৈ পাইছে ইয়াত নোহোৱা কৰি দিলে কিছু সময়ৰ পিছতে বন্ধুসকল এতিয়া আমি মন্দিৰত থকা ককাকেইজনৰ পৰা এই মন্দিৰটোৰ বিষয়ে কিছু তথ্য ল'বলৈ চেষ্টা কৰিম আহকচোন আমি ককাকেইজনৰ পৰা কিছু তথ্য জানিবলৈ চেষ্টা কৰোঁ কাছু আছিল কাছু পিটনি আছিল পিটনিবিলাক চাফা কৰি মানে মুখৰ কৰিলে ৰাইজৰ মানুহে কৰিলে আৰু তাৰপাছত সেই কাছুবিলাক এতিয়াও আছে বহু কাছু নাই বুলি 2000 কাছু আছে 2000 মান কাছু আছে আৰু পোৱালিবিলাকো আছে এতিয়া মাতিলে অলপতে এটা কাছু আহি কল খাই হাতকে লৈ গ'ল সেনেকুৱা আৰু তাৰপৰা মাৰ প্ৰসাদ খাই যাত্ৰীবিলাক আহি কল চল দিয়ে সেইবিলাক খাই হেৰি কৰে আমিও দেখা পাই আজি প্ৰায় 30-40 বছৰে হ'ল 30 বছৰ হ'ল ইয়াত দেউৰী হ'বলৈ দেউৰী হ'বলৈ আচ্ছা এই মন্দিৰটো কেতিয়া স্থাপিত হৈছিল কিমান চন হ'ল এই বেছি চন হোৱা নাইতো নহয় এনেই দেৱালয় আমি নাজানো আপোনালোকে গম নাপায় ইমান পুৰণা বহু যুগৰ পৰা আছে জংঘলৰ পৰা আছিল তেতিয়া মানে এই গছডাল আছিল সেই গছডাল মানে তেতিয়াৰ পৰা আছিল নেকি তেতিয়াৰ পৰা এই গছডালৰ গোটটোত আমি মানে কোৱা শুনিছোঁ এই গছৰ গুড়বিলাক গধূলি মানে পহাৰ হৈ থাকে আৰু ঠন 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 শব্দ হয় এখনৰ নাও আছে এখনৰ বাচন আছে তেওঁ গোহাঁইবিলাখানে গধূলি হ'লে ধোৱা পখলা কৰি গন্তি কৰে বস্তুটো হিচাপত আছেনে নাই সেই ঠন 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 ওচৰত যে শব্দ হয় সেই কাঁহীখন ধুই পেলাই যদি আমি এখন থওঁ এখন জাপি দি থওঁ শব্দ নহয়নে সেইটো শব্দ হয় তেতিয়া আৰু ইয়াত মানে মানুহ কোনো মানে যাব সাহ নকৰে ৰাতি মানে কিন্তু মানুহ নাহে একদম জংঘল ফুৰি বাট এনেকুৱা বাট ফুৰি জামুনি মাজেদি যাব লাগে আগতে বাঘ আছিল ভালুক আছিল শিয়াল এইবিলাক বহুত ধৰণৰ জীৱ জন্তু আছে জংঘলত বহুত জীৱ জন্তু আছে আৰু ইয়াত মাছ কিমান মান আছে নে কি প্ৰজাতিৰ মাছ আছে ইয়াত মাছ চব মাছে আছে ইয়াৰ মাছটো কি বিক্ৰী কৰে নে মাছটো আমি সেনেকৈ বিক্ৰী কৰা নাযায় কেতিয়াবাতো অভাৰ হ'লি তেতিয়া অলপ বেছি পেলাই তাতে কিবা আমাৰ মন্দিৰৰ কাম এটা লগা এই পইচাটো কোনো ভাগো নাই কোনো জমাও নাৰাখে এইটো মানে কমিটিয়ে এইটো মানে এই মন্দিৰতে লগাইছে আৰু ইয়াত মানে ডেইলি কিমানজন দৰ্শনাৰ্থী আহে মন্দিৰ মান দৰ্শন কৰিবলৈ নাই বোলো ডেইলি 6খান 7খান তোমাৰ 10-12খানো হয় কোনোবা দিনাখনে শুন নাযায় আৰু ক'ৰ পৰা আহে এনেই বহুত অন্তৰ পৰা আহে গুৱাহাটীৰ পৰা আহে আৰু তাৰপৰা শ্বিলঙৰ পৰা আছে শ্বিলঙৰ পৰাও ইয়াত আহে শ্বিলঙৰ পৰা আছে ইয়াতে বহুত অন্তৰ পৰা যাত্ৰীবিলাক আহে গাড়ী লৈ আহে এইকেইদিন মানে আমাৰ গণ্ডগোলৰ কাৰণে মানে কৰোণা ভাইৰাছৰ কাৰণে অন্তৰ মানুহ আহিব মই ভয় কৰা হৈছি বাটত জানো পুলিচে কয় মাৰ ধৰ এতিয়া আমি যাবলৈ ওলাইছোঁ তো আজি এইখিনিয়ে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ পিছলৈ আৰু বেলেগ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানেই ধন্যবাদ ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ইয়াৰ ফ্ৰেণ্ডসকল গ'লে এতিয়া আমি যাবলৈ ওলাইছোঁ